নমস্কাৰ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই বনাম ভাপত দিয়া গিলাচ পিঠা। আহকচোন চাওঁ কেনেদৰে বনাওঁ। এয়া পিঠাগুড়িখিনি আমি ঢেঁকীত খুন্দি লৈছোঁ। যিহেতু পিঠাগুড়ি অলপ সৰহকৈ খুন্দিছোঁ, সেইকাৰণে ঢেঁকীতে খুন্দিলোঁ। মা আৰু মই দুইজনীয়ে মিলি পিঠাগুড়িখিনি খুন্দিলোঁ। এয়া মই এতিয়া নাৰিকলখিনি ৰুকি ল'লোঁ আৰু মই ইয়াতে 3টা লৈছোঁ ওৱান টাইম গিলাচ। আৰু ইয়াতে মই ভজা পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। পিঠাগুড়িখিনি ভাজি ল'লোঁ। এতিয়া পিঠাগুড়িখিনিৰ ওপৰত অলপমান পানী ছটিয়াই এনেদৰে মই চালনীত চালি লৈছোঁ। এতিয়া মই পিঠাগুড়িখিনিৰ লগত নাৰিকল ৰুকাখিনি আৰু চেনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া পিঠাগুড়িৰ পৰিমাণ অনুসৰি মিঠাটো দিব লাগে, যাতে পিঠাটো মিঠা হয় খাবলৈ। পিঠাগুড়িখিনি ভাজি লোৱাৰ কাৰণে দেখিবলৈ অলপ ৰঙচুৱা নিচিনা হৈছে। আপোনালোকে কেঁচা পিঠাগুড়িও বনাব পাৰে, খাবলৈ ভালেই হয়। এতিয়া কুকাৰত অলপমান পানী দি লৈছোঁ, দি ঢাকনিখন মাৰি দিম আৰু পানীখিনি যেতিয়া গৰম হ'ব তেতিয়া মই গিলাচত এনেদৰে এটা এটাকৈ দি যাম। কম সময়তে হয়। পিঠাটো নমাওঁতে অকণমান সাৱধানে নমাব, নহ'লে হাতত ভাপ লাগিব। ইয়াত চাওকচোন পিঠাখিনি কি ধুনীয়াকৈ হৈছে, নভঙাকৈ, আৰু খাবলৈও ভাল হৈছে। আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।